এইবাৰ দুৰ্গা পূজাত লাগাই নাবে সব বছৰে ওচৰতে দুৰ্গা পূজাত দুৰ্গা মাৰ গান বজায় ন এবাৰ হেতুও বজো না সেইকাৰণে মানে এবাৰ দুৰ্গা পূজাৰ দৰে অনুভৱো নাই হোৱা বে আৰে ঘৰৰ ওচৰ ৰাস্তাটো চা না বে একদম খালী মইতো সব বছৰ আমাৰ ৰাস্তা ভৰ্তি থাকে ন এবাৰ খালী কৰোণাৰ কাৰণে ঠাণ্ডা পাই গৈছে এই ৰাস্তাটো আৰে মোকতো ঠাণ্ডা লগা নাই বে আৰে মোক ঠাণ্ডা মানে ঠাণ্ডা লগা কথা কোৱা নাই তোৰ ঠাণ্ডা মানে আমাৰ ইয়াত বন্ধ হোৱা কথা কৈছো বন্ধ ঠাণ্ডা মানে বন্ধ হোৱা কথা কৈছো অ সৰি আৰে ঐ ইয়াৰ কি হৈছে এই যে মুখখন ফুলাই বহি আছে অথনিৰ পৰা যে না মনটো বেয়া লাগি আছে অলপ কি হ'ল কিয় তোৰ মনটো বেয়া লাগিছে ব্ৰেকআপ হ'ল নেকি হেই নাই হোৱা তেতিয়াহ'লে হ'ল কি সব বছৰে আমি এনেকুৱা টাইমত বহুত ফূৰ্তি ফাৰ্তা কৰোঁ হয় নাই আৰু ভিতৰৰ পৰা এটা বেলেগ এটা জছ এটা আহে ন কিন্তু এবাৰ যে সেইটো জছটো অহা নাই আৰু লগতে ফূৰ্তি ফাটাও নহ'বৰে সঁচাৰে এই 2020 চনটোৱে যে সব একেবাৰে শেষ কৰিলে এই বছৰটোত যে আমি একোৱে ফূৰ্তি কৰি নাপালোঁ এই বছৰটোৱে কুলক্ষণীয়া বছৰ আৰু তাকেইতো এবাৰ চাগে দেৱীবোৰৰ দৰ্শন কৰাও নহ'ব আৰে পাৰিবি নহয় পূজা মণ্ডপ মতালে খোলা থাকিব আৰু লগতে 50জনকে সোমাবও দিব সেইটোকেতো আৰামছে পাৰিবি আৰে ভাই মই দেৱী মানে ছোৱালীৰ কথা কৈছো ৰে ছোৱালী আচ্ছা চালা সব পিনে কেৱল ছোৱালী দেখিব পাই গৈছিলো বে আগে পিছে দায়ে বায়ে কেৱল ছোৱালী কিন্তু এবাৰ নাপামে আৰু লগতে এবাৰ বোলে পেণ্ডেলো নাই বনোৱা চাবলগীয়া পূজাত এবাৰ একোৱে নাইকিয়া কিন্তু হ'লেও এবাৰ যিটো কৰিছে আমাৰ ভালৰ কাৰণে কৰিছে হয় নাই এবাৰ চৰকাৰে ভালে কৈছে যে ইমানবোৰ নিয়ম দি বান্ধি দিছে নহ'লে আগত ক'ত চাওঁ পূজা মণ্ডপৰ লাগে পূজা ৰাস্তাত কেৱল কাপোৰকে দেখি পোৱা যায় ফাষ্ট ফুড দোকানৰ পৰা গৈ কিনে ৰেষ্টুৰেণ্ট চা চবতে কাপলে মানে কাপলৰ সংখ্যা ইমানে বাঢ়ি গৈছিলে মানে কি ক'ম অকল কেৱল চব জেগাতে কাপলে দেখি পোৱা গৈছিলে ভালে হ'ল এবাৰ এটলিষ্ট এইবোৰো দেখিব পোৱা নাযাব ন আৰে একজেক্টলি আৰু কি পূজাত হাতত হাত ধৰি ঘূৰাটো কি কম্পালচাৰী নেকি আৰে এনেকুৱাকে হাতত হাত ধৰি আৰু গাহত গা লগা ঘূৰিব যেনেকুৱা তেওঁলোক কোনোবাই ফেভিকল দি চিপকাই দিছে আৰে আৰু সিহঁতৰ মাজতো গেপ চাবি না এনেকে চিপকি থাকে মানে সিহঁতৰ মাজতে চাগে হাৱা পাৰ নহয় মানে অলপো হাৱা পাৰ নহয় মানে কি ক'ম আৰু এনেকুৱাকে চিপকি থাকে এই আগৰবাৰ আমি ইমান ফূৰ্তি কৰিছিলোঁ পূজাত ন আমি 12টাৰ আগত ৰাতি ঘৰে নোসোমাইছিলোঁ আৰু লগতে তোৰ সব পিনে কেৱল ফূৰ্তি ফাটাৰ মহলে আছিল কিন্তু এবাৰ খালি নহ'ব আৰু এবাৰ পূজা বতৰ দৰে লগা নাই বে ইমান ডিপ্ৰেছ ফিল হৈছে আৰু তহঁতি এবাৰ দুৰ্গা পূজাৰ নতুন কাপোৰ কিনিলি নাই সেইদিনাখন পাপাৰ ওচৰত গ'লোঁ তাৰপিছত পাপাক মই সুধিলোঁ যে পূজা আহি গ'ল পূজা কাপোৰ কিনি দিয়ক আৰু পাপাক ক'লোঁ মই কিবা পকেটৰ কাৰণে হাত খৰচ কিবা এটা দি দিয়ক বুলি তো পাপাই কি ক'লে জানো তহঁতি কি ক'লে তাৰপিছত কি ক'লে তইতো পঢ়াও নাই আৰু 2021 চনত পঢ়িম বুলি ৰখি আছ ঠিক তেনেদৰে তোক 2021 চনতে পূজা কাপোৰ আৰু পকেট খৰচ একেবাৰে দি দিম বুলি ক'লে আৰে তাতেতো কি নহ'ল আৰে ভাই কৈছোঁ ক'ব নাপায় নেকি তেতিয়াহ'লে তহঁতি এবাৰ দুৰ্গা পূজাত কি কৰিম বুলি ভাবিছ মইতো তোৰ পাবজি খেলিম আকৌ তোৰ দেখোন পাবজিটো বেন বোলে আৰে ক'তনো বেন হৈছে এতিয়াতো চাৰ্ভাৰ চলিয়ে আছে আৰু জংগু তই কি কৰিবি আৰে মই গান লিখিম আকৌ আৰে তেতিয়াহ'লে চাগে মই ছ'চিয়েল মিডিয়াতে দেৱী দৰ্শন কৰিব লাগিব কাম নাই কি তোৰ চালা পূজা নাপালে বুলি ছ'চিয়েল মিডিয়াতে লাগি গ'ল দিবা আৰে মুন তুমিতো দেখোন নটিবই তো গাইজ ভিডিঅ' চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ নিজৰ বন্ধু বান্ধৱীসকলকে শ্বেয়াৰ কৰি দিব ফেমিলি মেম্বাৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ চেনেল নতুন তেনেহ'লে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰক তাৰপিছত বেল আইকন যদি পাব টেপি দিয়ক প্ৰেছ কৰি দিয়ক যাতে মোৰ এইদৰে ভিডিঅ'বোৰ আপুনি সহজতে পাই যায় তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত ইমানেই লগ ভিডিঅ' দিলে বাই আৰু জয় অসম।